আদৰ্শ থাকে আদৰ্শৰ পাছত আপুনি থিৰাং কৰিব লাগিব আপোনাৰ জীৱনৰ এটা লক্ষ্য মই ইয়াত উপস্থিত থকা জ্যেষ্ঠসকলৰ বক্তৃতা নুশুনিলোঁ মোৰে আচলতে দুৰ্ভাগ্য তেখেতলোকে হয়তো খুব সুন্দৰ বিষয়বস্তুৰ ওপৰত কথাখিনি ক'লে মোৰ খুব দুৰ্ভাগ্য যে মই কথাখিনি নুশুনিলোঁ তাৰ পাছতো অকণমান আমাৰ নিজৰ অনুভৱ যিহেতু আপোনালোকতকৈ মই বৰ বেছি বয়সত ডাঙৰ নহয় গতিকে আপোনালোকক পৰামৰ্শ ইয়াত দি থৈ যাব নোৱাৰোঁ কেৱল মাত্ৰ আমি শ্ৰেণীকোঠাত যিবোৰ পৰিৱেশ পাইছিলোঁ বা আমাৰ সময়খিনি যেনেকুৱা আছিল এতিয়া পৰিৱেশটোৰ লগত সেইখিনি অভিজ্ঞতা অকণমান দুই এগৰাকী মহান মনীষীৰ কিছু কথাৰেহে অকণমান আচলতে আপোনালোকৰ লগত আলোচনা কৰিম যে আমি বিচাৰোঁ এনেকুৱা এটা পৰিৱেশ গতিকে পৰামৰ্শ নহয় আপোনালোকে কিন্তু এই এঞ্জেলা চাংমাইৰ পৰামৰ্শ বুলি নধৰিব মই পৰামৰ্শদাতা নহয় দেই কোনো সমাজ বিশ্লেষিকা এঞ্জেলা চাংমাই নহয় আপোনালোকৰ মাজৰ এগৰাকী আপোনাৰ মনটোত থকা কথাষাৰ মোৰ মনতো আছে সেই কথাষাৰ মাত্ৰ কৈ দিছোঁ ছাত্ৰ জীৱনৰ এটা লক্ষ্য থকাটো এইবাবেই জৰুৰী যদি আপোনাৰ লক্ষ্যটো নাই যেনেকৈ মানুহৰ জীৱনটোত এটা লক্ষ্য থাকে নহয় আপুনি মানুহ হৈছে মানুহ হোৱাৰ এটা উদ্দেশ্য আছে আপোনাৰ সেই উদ্দেশ্যৰ দৰে সেইটো সফল কৰিবলৈ হ'লে আপোনাৰ ছাত্ৰ জীৱনৰ যিটো উদ্দেশ্য সেইটো আগতে থিৰাং কৰি ল'ব লাগিব এতিয়া আপোনালোকে কাৰোবাৰ হেঁচাত এই স্কুলখনত নামভৰ্তি কৰিছে নেকি নিজৰ মনেৰে কৰিছে ইয়াৰ পাছত আপোনালোকে ক'ত অধ্যয়ন কৰিব সেই কথাটো আপোনালোকে ভাবি থৈছেনে নাই থোৱা কোনোৱে ভাবিছে নেকি ইয়াৰ পিছত যে এইখিনি শেষ এই স্কুলখনৰ পাছত আৰু অধ্যয়ন নকৰোঁ আনুষ্ঠানিক শিক্ষা নলওঁ তেনেকৈ ভবা কোনোবা আছে নেকি ভাবিছে নেকি যে আৰু শিক্ষা ল'বলগীয়া নাই গ্ৰহণ কৰিবলগীয়া নাই বহুত শিকিলোঁ তেনেকৈ নিশ্চয় আপোনালোকে ভবা নাই এই যে এখাপকৈ যে আমি চিন্তাবোৰ কৰিছোঁ যে ইয়াৰ পিছত মই মহাবিদ্যালয় যাম ইয়াৰ পিছত মই বিশ্ববিদ্যালয় যাম আৰু তাৰ পাছত মই এইটো অধ্যয়ন কৰিম আৰু এনেকৈ মই অৰ্থনৈতিক স্বাৱলম্বিতা অৱলম্বন কৰিম বা এনেকৈ মই এদিন মোৰ লক্ষ্যত উপনীত হ'ম এই কথাবোৰ যে ভাবিছে এই লক্ষ্যটোত কিন্তু এতিয়া সকলো স্থিৰ হ'ব লাগিব এই লক্ষ্যটোত যেতিয়ালৈকে আপুনি স্থিৰ নহয় তেতিয়ালৈকে আপুনি সফলতা অৰ্জন কৰিব নোৱাৰে ঘাত প্ৰতিঘাত অজস্ৰ থাকিব জীৱনত আপোনালোকৰো তেনে সমস্যা বহুখিনি আছে কেতিয়াবা আপোনালোক স্থিৰ নহয় এতিয়াও অজস্ৰজনে ইয়াত কথা পাতি আছে বহুকেইগৰাকীয়ে মোবাইল চাই আছে বহুকেইগৰাকীয়ে তেওঁলোকৰ আটাইতকৈ ব্যস্ত সময়খিনি পাৰ কৰিছে কিন্তু তেওঁলোক ইয়াতেই বহি আছে কিন্তু মনটো ইয়াত নাই সেইকাৰণে কয় যে পৃথিৱীত মনটোক নিয়ন্ত্ৰণ কৰাটো আটাইতকৈ ডাঙৰ কথা আপোনালোকে যেতিয়ালৈকে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব তেতিয়ালৈকে কোনো কথাই আপোনালোকে অনুভৱ কৰিব নোৱাৰিব বা অনুধাৱন কৰিব নোৱাৰিব সেই মনটোক অকণমান নিয়ন্ত্ৰণ কৰি এনেকৈ যদি বহি কথাখিনি শুনি আছে অকণমান সময় মনৰ মাজত সেই কথাখিনি বুজিবলৈ চেষ্টা কৰক কাৰণ জোৰ কৰি কাকো আমি কেতিয়াও ক'তো একো কথা শুনোৱাব নোৱাৰোঁ কাৰোবাক জোৰ কৰি পাৰিম নেকি ইয়াত বহি ঠিকেই মূৰ জোকাৰি থাকিব কিন্তু মনটো যদি বেলেগ ক'ৰবাত আছে মই জোৰ কৰি কথা কৈ থাকিলে তেওঁ শুনিব নেকি নুশুনে গতিকে তাৰ আগত এই মনটোক স্থিৰ কৰি ল'ব লাগিব মনটোক নিয়ন্ত্ৰণ কৰাৰ পাছত বাকীখিনি ক্ৰমাগতভাৱে আপোনালোকৰ হৈ যাব ছাত্ৰ জীৱনৰ সেই লক্ষ্যটো পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনত আটাইতকৈ বিশেষ ভূমিকা পালন কৰে শিক্ষাগুৰুৱে আৰু আপোনালোকৰ অভিভাৱকে আপোনালোকৰ আদিগুৰু তাৰ পাছতে আপোনালোকৰ শিক্ষাগুৰু সেই শিক্ষাগুৰুগৰাকীৰ সৈতে আপোনাৰ যিকোনো ধৰণৰ কথা বতৰা এতিয়া আপুনি আলোচনা কৰক আপুনি লক্ষ্যটো এবাৰ অন্তত আপোনাৰ শিক্ষাগুৰুসকলক আপুনি কওক যে মই এইটো কৰিব বিচাৰিছোঁ এই যে আমি মেট্ৰিক পাছ কৰাৰ পাছত এতিয়া কলেজত পঢ়িম কি ছাবজেক্ট ল'ম সেইখিনিত আপুনি বিবুধিত পৰেনে কি ছাবজেক্ট ল'লে ভাল হ'ব মেট্ৰিকৰ পাছত আপুনি হায়াৰ ছেকেণ্ডেৰী নামভৰ্তি কৰিলে হায়াৰ ছেকেণ্ডেৰীৰ পাছত এতিয়া আপুনি ডিপাৰ্টমেণ্ট কি ল'ব গ্ৰেজুৱেশ্যনত সেইখিনি সময়ত আপুনি চিন্তাত পৰিলে আৰু তাৰ পাছত আপুনি আপোনাৰ মন নথকা বিষয় এটা যদি আপোনাৰ পৰিয়ালৰ লোকে পিতৃ মাতৃয়ে যদি আপোনাক পঢ়িবলৈ দিয়ে সেই বিষয়টোত পঢ়ি আপুনি ভালকৈ কিবা এটা তাৰ পৰা শিকিব পাৰিবনে আপুনি ঠিকেই চাৰ্টিফিকেটখন পাব ঠিকেই কথামতে ঘৰৰ হেঁচাত আপুনি পঢ়ি নম্বৰ কেইটামান গোটাব পাৰিব কিন্তু আপোনাৰ মনৰ কি হয় হেঁপাহটো পূৰণ নহ'ব সোণৰ আপেল এটা সন্দীপ মহেশ্বৰীৰ এটা কথাত শুনিছিলোঁ আজিৰ পৰা বহু বছৰ আগৰ এটা ভিডিঅ'ত এবাৰ দেখিছে যে এগৰাকী দেউতাক আৰু সন্তান একেলগে গাড়ীত গৈ আছে দুয়োগৰাকী তো দুয়োগৰাকী গাড়ীত গৈ থাকোঁতে দেখিলে গাড়ীখন ৰখাইছে কাষত ল'ৰা ছোৱালী কেইজন মানে কি কৰিছে এটা কিবা এটা বিচাৰি আছে তাত গাড়ীখন ৰখাই দিলে দেউতাকে গাড়ীখন ৰখাই ল'ৰা ছোৱালীকেইজনক সুধিছে যে তোমালোকে কি বিচাৰি আছা ইয়াত এতিয়া ল'ৰা ছোৱালীকেইজনে তেতিয়া কৈছে আৰু যে ইয়াত আপুনি দেখা নাই সেইটো সোণৰ এটা ফল আছে সেই সোণৰ ফলটো আমি আনিব বিচাৰি আছোঁ মানুহজনে ভাবিলে বা সোণৰ ফল এটা আছে
এওঁলোকে বিচাৰি আছে মোৰ ল'ৰাটোৱে কিয় নোৱাৰিব সোণৰ ফলটো আনিব। লগে লগে গাড়ীৰ দৰ্জা খুলি ল'ৰাটোক উলিয়াই আনিলে আৰু ল'ৰাটোক ঠেলা এটা মাৰি দিছে। তাত জাবৰৰ এটা দমৰ মাজত সেইসকল ল'ৰা ছোৱালীয়ে সোণৰ ফলটো বিচাৰি আছিল। ল'ৰাজনক জোৰ কৰি দেউতাকে পঠিয়াই দিছে। ল'ৰাজনৰ গাড়ীৰ পৰা নামিবলৈ মন নাই। দেউতাকক কৈছে যে দেউতা মই সেইটো আনিব নোৱাৰোঁ, কিন্তু দেউতাকে নামানে। দেউতাকৰ কি হ'ল, যদি ল'ৰাটোৱে সেই সোণৰ ফলটো আনে তেতিয়াহ'লে ল'ৰাটোৰো লাভ হ'ব আৰু দেউতাকৰো লাভ হ'ব। সোণৰ ফল সেইটো বিক্ৰী কৰিব, পইচা পাব। গতিকে দেউতাকে কি ভাবিলে যে ফলটো মোৰ ল'ৰাই আনিবই লাগিব, যদি বেলেগৰ ল'ৰাই বিচাৰি আছে মোৰ ল'ৰাই কিয় নোৱাৰিব। ল'ৰাটোক যে ঠেলা মাৰি দিছে, ল'ৰাটোৱে পৰা নাই। দেখিছে অলপ দেৰিৰ পিছত ল'ৰাটো এটা দ গাঁতত পৰি গৈছে। ল'ৰাটোৱে চটফটাই আছে তাৰ পৰা যে দেউতা মোক ইয়াৰ পৰা উলিয়াই নিয়া, মই ফলটো আনিব পৰা নাই, মোক তুমি প্লিজ ইয়াৰ পৰা মোক উলিয়াই নিয়া। বাৰে বাৰে অনুৰোধ কৰিছে দেউতাকক। কিন্তু দেউতাকে ভাবিছে, বাহানা নামাৰিবি বুলি কৈছে দেউতাকে, যে এনেকৈ বহুত ল'ৰা ছোৱালীয়ে বিচাৰি আছে, তই কিয় পৰা নাই, তই পাৰিবই লাগিব, তই আনি দে মোক সেইটো। যেনেকৈ আমাক কেতিয়াবা মা দেউতাই কয়নে নকয়, বেলেগৰ ল'ৰা ছোৱালীয়ে পাৰিছে তই কিয় নোৱাৰিবি, কয়নে? কি দিয়া নাই তোক, আমুকৰ ল'ৰা ছোৱালীয়ে এইটো বিচাৰিছে, তোক তাতকৈ কি দিয়া নাই? ভাল কাপোৰ আনি দিছোঁ, আমি যি লাগ বুলি কৈছোঁ তাকে আনি দিছোঁ, তাৰপাছত কিয় পৰা নাই, এই কথাটো কয়নে নকয় মা দেউতাই আমাক? ঠিক তেনেকৈ সেই দেউতাকগৰাকীয়ে সন্তানক সেই খালটোৰ পৰা তুলি অনা নাই, কাৰণ ল'ৰাটোৱে সোণৰ ফলটো আনি দিব। ল'ৰাটোৰ অসুবিধা দেউতাকে বুজা নাই আৰু বহু সময় চটফটাই থাকি এটা সময়ত সেই গাঁতটোত পৰি ল'ৰাটো মৰি থাকিল। ল'ৰাটো যেতিয়া মৰি থাকিল, তাৰ পাছত দেউতাকে গম পাইছে যে সেই সোণৰ ফলটো আনিবলৈ গৈ সেই ল'ৰাটোক ঠেলা মাৰি দিয়াৰ বাবে ল'ৰাটো যে মৰি থাকিল, সেইটোত তেওঁৰ ডাঙৰ ভুল আছিল। এই কথাখিনি অনুভৱ কৰি মানুহজনে খুব কান্দিছে। তেনেকুৱাতে এগৰাকী সাধু সেইফালে পাৰ হৈ গৈছে। সাধুগৰাকী আহি সুধিছে, বোলে আপুনি কিয় কান্দিছে? বোলে বৰ ডাঙৰ ভুল এটা কৰিলোঁ, আমি সেই ফলটো আনিবলৈ আমাৰ ল'ৰাক এনেকৈ ঠেলা মাৰি দিলোঁ। ল'ৰাটোৱে খুব চটফটাইছিল, মই নোৱাৰোঁ দেউতা বুলি কৈছিল, কিন্তু মই মোৰ জেদটোত লাগি মই মোৰ ল'ৰাটোক ঠেলা মাৰি দিলোঁ। গতিকে ল'ৰাটো তাত পৰি ল'ৰাটো আজি হেৰাই গ'ল মোৰ মাজৰ পৰা, মই বৰ ডাঙৰ ভুল কৰিলোঁ বুলি কৈছে। আৰু সেই বুলি কোৱাৰ লগে লগে তেতিয়া সাধুগৰাকীয়ে কৈছে, ফল কোনটো ফল? বোলে সেইটো ফল। দেখুৱাই দিছে আঙুলিৰে যে সেই ফলটো। তেতিয়া সাধুগৰাকীয়ে কি কৈছে জানে? যে আপুনি যিটো ফল দেখুৱাই আছে সেই ফলটো তাত নহয়, আপোনাৰ পিছফালৰ গছজোপাতহে আছে, অৰ্থাৎ তাৰ প্ৰতিবিম্বটোহে পৰিছিল ইফালে। সেই ফলটো ক'ত আছিল সেই কথাটো দেউতাকে নজনাকৈয়ে সেই ল'ৰাটোক সেই গাঁতটোলৈ ঠেলা মাৰি দিলে। আমাৰো জীৱনত কেতিয়াবা তেনেকুৱা হয় যে আমি প্ৰকৃততে আমাৰ লক্ষ্যটো কোনখিনিত বা আমি কি বিচাৰিছোঁ সেইটো ঠিৰাং নোহোৱাকৈ আমি সেই কেতিয়াবা ছাঁত গৈ থাকোঁ, অৰ্থাৎ প্ৰতিবিম্বত আমি কেতিয়াবা ভুল যাওঁ, আমি সেইটোত গুচি যাওঁ। এতিয়া আমাৰ উদ্দেশ্য হ'ব যে সেই প্ৰকৃত যিটো লক্ষ্য সেই লক্ষ্যটোলৈ আমি যাব লাগিব, নতুবা সেই ল'ৰাজন যেনেকৈ চটফটাই নোহোৱা হৈ গ'ল, সেই তেনেকৈ আমিও কেতিয়াবা কাৰোবাৰ হেঁচাত আনৰ সপোন পূৰণ কৰিবলৈ যাওঁতে আমি নোহোৱা হৈ যাম। মই ছাত্ৰ ছাত্ৰীসকলক এইবাবেই কওঁ যে আপোনালোকে সমাজলৈ ভয় নকৰিব, আপোনালোকে ভয় নকৰিব মানুহে কি ক'ব এই কথাষাৰলৈ। যদি ইয়াৰ পাছত আপোনাৰ এই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ মন নাই, আপুনি খেতি কৰিবলৈ মন গৈছে, আপোনাৰ অন্যান্য বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিবলৈ মন গৈছে, আপুনি খোলাকৈ আপোনাৰ অভিভাৱকৰ লগত আলোচনা কৰিব, আপোনাৰ মা দেউতাক ক'ব। আপুনি ভয় নকৰিব সমাজে কি ক'ব বুলি, কাৰণ এই সমাজ যিখন আপুনি কৈ থাকে যে এইখন সমাজে আমাক বেয়া কৰিব, আমাক হাঁহিব, সমালোচনা কৰিব, সেইখন সমাজে আপুনি যেতিয়া এদিন এটা লক্ষ্যত উপনীত হ'ব, আপুনি যেতিয়া সফলতা অৰ্জন কৰিব, সেইখন সমাজে আপোনাক এনেও আঁকোৱালি ল'ব। গতিকে সেই 4-5জন মানুহৰ বাবে আপুনি আপোনাৰ লক্ষ্যটোক মৰি যাবলৈ নিদিব। এগৰাকী বিশেষ মহিলা, তেওঁ খুব কাহিনী লিখে। তো সেই মহিলাগৰাকীয়ে কাহিনী এটা ইমান সুন্দৰকৈ লিখিছিল, লিখাৰ পাছত এতিয়া ভাবিলে যে কিতাপখন মই প্ৰকাশ কৰিব লাগে। মহিলাগৰাকীয়ে কিতাপখন প্ৰকাশ কৰিবৰ বাবে প্ৰকাশন পৰিষদৰ সৈতে যোগাযোগ কৰিছে। এটা বা দুটা নহয়, 20টা প্ৰকাশন পৰিষদৰ সৈতে যোগাযোগ কৰিছে। কিন্তু প্ৰতিখন প্ৰকাশন পৰিষদে কি কৈছে জানে? আপুনি এইবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে কিতাপ লিখা বাদ দিয়ক, আপোনাৰ কিতাপ আমি পাব্লিছ কৰিব নোৱাৰোঁ, গতিকে আপোনাৰ লাভ নহ'ব এনেকৈ লিখি, আপুনি টকা পইচা উপাৰ্জন কৰিব নোৱাৰে, আপুনি নিজকো প্ৰতিষ্ঠা কৰিব নোৱাৰে, আপুনি লিখা মেলা কাম বাদ দিয়ক বুলি কৈছে। কিন্তু মহিলাগৰাকীয়ে হাৰ মনা নাই, মহিলাগৰাকীয়ে লিখিবলৈ আৰম্ভ কৰিলে। আৰু সৌভাগ্যবশতঃ মহিলাগৰাকী এটা বিশেষ প্ৰকাশন পৰিষদক লগ পালে আৰু তেওঁলোকে ক'লে যে বাইদেউ আপুনি লিখক, আপোনাৰ কিতাপ আমি পাব্লিছ কৰিম, সেই উপন্যাস আমি প্ৰকাশ কৰিম, পঢ়ুৱৈৰ হাতলৈ আমি দিম। তাৰ পাছত
সেই মহিলাগৰাকীয়ে তেওঁৰ যে লিখা বৃত্তিটো, তেওঁ যে সেই সাধনাটো এৰি দিয়া নাছিল, শিল্পকৰ্ম তেওঁ যে এৰি দিয়া নাছিল, সাহিত্য চৰ্চা, তাৰ উপহাৰ কেনেকৈ পালে জানে? হেৰি পটাৰ। সেই কাহিনী আছিল হেৰি পটাৰৰ। আৰু তাৰ পাছত সেই হেৰি পটাৰ গ্ৰন্থ প্ৰায় 6টাকৈ খণ্ড আকাৰে ইমানেই বিক্ৰী গ'ল, প্ৰায় $500 মিলিয়ন বিক্ৰী গৈছিল। এতিয়াও হাতে হাতে হেৰি পটাৰ থাকে বহুতৰে। আৰু সেই গ্ৰন্থখনৰ পাছত সেই হেৰি পটাৰ চিনেমা বনাব লগা এটা সেইবিলাক ভিতৰতে সকলোৱে জানে। তাত মানুহগৰাকী ৰাখিলেহেঁতেন, মোক মানুহ হোৱা নাই বুলি দিলেহেঁতেন, আমি হেৰি মহিলাগৰাকী ভৰি পৰা। আপুনি কনকলতা কিছুমান এনেকুৱা আমাৰ মহিয়সী নাৰী আছে যিসকলক কম কৈ আমি শহীদ কনকলতাৰ জানো, আমি জয়মতীৰ কথা জানো, এনে শ্ৰেণীৰ কথা জানো, আপোনালোক জানে বা ক'ব নালেও কথা নাই, নজনাটো কোনো ডাঙৰ কথা নহয়। শিকিবলৈ আগ্ৰহ নকৰা আলি এগৰাকীৰ নৰুৱা সত্ৰৰ প্ৰথাতাত সেই এগৰাকী কৰিছে, আপুনি কল্পনা কৰিব নোৱাৰি কষ্ট। সেই আইকে সময় শিক্ষাৰ গুৰুত্ব দিয়া হোৱা নাছিল। তেনে সময়ত সেই নাৰী ইমান অভ্যস্ত আছিল, ইমান জ্ঞান আছিল, যাৰ ওপৰত ধৰ্ম চাৰ কৰিব ধৰ্ম চাৰ কৰি থকা মহিলাকে কাহিনীটো মই অকল কৈ দিছোঁ। বিয়া হোৱাৰ পাছলৈ সাংঘাতিক দুখ, যথেষ্ট কষ্টে সকলোৱে। আনকি তেওঁৰ কি কৰিছিল জানে? পুত্ৰ সন্তান দিব নোৱাৰাৰ বাবে মহিলাগৰাকীক আঁতৰাই তেওঁ আকৌ এগৰাকী বিয়া কৰোৱাইছিল আৰু তাৰ পৰৱৰ্তী মুহূৰ্তত এটা বেলেগ সাজি দিছিল। পুত্ৰ সন্তান দিব নাই, গতিকে সেইগৰাকী তেওঁক নালাগে, সেই পত্নী তেওঁক নালাগে। দুৰ্ভাগ্যবশতঃ তেওঁ পিছত বিয়া কৰোৱা এগৰাকী পত্নীৰ এটি সন্তান হ'ল। সন্তানটি কিবা এটা কাৰণত অসুখ হৈ মৃত্যু হ'ল। কিন্তু সমাজে ভাবিলে কি যে এওঁ হিংসা কৰিছে, এওঁক যে এয়া যে পিছত যে এগৰাকী বিয়া কৰোৱালে, গতিকে তেওঁৰ সন্তানটি এওঁ বিষ পান কৰোৱাই এওঁ হত্যা কৰিছে। আৰু এই অপবাদটো দি মহিলাগৰাকীক বাৰীৰ চুকৰ এটা ঘৰত থাকিবলৈ দিছিল কনকলতা আইক। কিন্তু তাৰ পাছতো কনকলতা আই ভাগৰি পৰা নাছিল। কিয় জানে? তেওঁ সৎ পথত আছিল। সমাজ তেওঁৰ বিপৰীতে থাকক, তেওঁৰ প্ৰিয় মানুহজন তেওঁৰ বিপৰীতে থাকক, কিন্তু বুকুত যে সেই ঈশ্বৰৰ প্ৰতি ভক্তি আছিল, ঈশ্বৰৰ ওপৰত সকলো এৰি দিছিল যে প্ৰভু তুমি মোক চাবা, মই যদি সৎ পথত আছোঁ মই এইখিনি কৰিব পাৰিম। আৰু সেই বিশ্বাসটোৰ বাবে ঈশ্বৰে তুলি ধৰিছিল কনকলতা আইক। পৰৱৰ্তী মুহূৰ্তত সেইগৰাকী কনকলতা আই নৰুৱা সত্ৰৰ প্ৰতিষ্ঠা কৰিলে। নৰুৱা সত্ৰ আপোনালোক সকলোৱে জানে। গতিকে সেই সৰু সৰু কথাবিলাক আমি যদি অনুভৱ কৰোঁ, সেই যে মহান ব্যক্তিসকলৰ জীৱনৰ সেই সৰু সৰু ঘটনা, যিবোৰ ঘটনাই আপোনাক মোক অনুপ্ৰাণিত কৰিব পাৰে। ছাত্ৰসকলক মই কেৱল শুভকামনা জ্ঞাপন কৰিম, আপোনালোকৰ এই লক্ষ্যটো স্থিৰ কৰি আপোনালোক আগবাঢ়ক। ভয় নকৰিব কেতিয়াও সমাজে কি ক'ব। কেৱল মাত্ৰ আপোনালোকে ভাবিব যে সফলতাৰ কোনো ধৰণৰ চমু বাট নাই, মই অকণমান কষ্ট কৰিবই লাগিব। কাৰণ আজি যদি দীঘলীয়া বাটটোৰে মই গুৱাহাটীৰ পৰা ইয়ালৈ নাহিলোহেঁতেন, যে বাটটো বহুত দূৰ, মই নাযাওঁ, মই গুৱাহাটীৰ ভিতৰত অনুষ্ঠান হ'লেহে কৰিম, এই বুলি ভাবি যদি মই নাহিলোহেঁতেন, মই আপোনালোকৰ পৰিৱেশটো পালোহেঁতেন নেকি? গতিকে দূৰণিবতীয়া এটা বাট, যথেষ্ট ৰাস্তাও বেয়া, তাৰ পাছতো আহি অকণমান সময় আপোনালোকৰ মাজলৈ আহিছোঁ যে আপোনালোকৰ পৰাও কিবা এটা শিকিবলৈ পাম। কোনো ধৰণৰ চুটি বাট এটা সহজে কামনা নকৰিব এইবাবেই যে আপুনি যদি সহজে কিবা এটা পাইছে, সেই বস্তুটো সহজে আপোনাৰ পৰা হেৰাই যাব। গতিকে সহজে পোৱা বস্তুটোক বৰ বেছি হেঁপাহেৰে আঁকোৱালি নধৰিব। কষ্ট কৰি যদি কিবা এটা পাইছে, সেইটোতহে আপোনাৰ সফলতা আছে। শিক্ষাগুৰুৰ সৈতে এটা সম্পৰ্ক মজবুত ৰাখক। এতিয়া যুৱ উশৃংখলতাৰ কথা কয়, আপোনালোককো কয়নে? বাটে ঘাটে যেতিয়া ল'ৰা ছোৱালী কোনোবাই ভুল কৰিলে, আপোনালোকৰ ঘৰত মা দেউতাই এনেই গালি পাৰেনে? ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত কোনোবা এজনে ভুল কৰিলে, কিন্তু গোটেই শ্ৰেণীকোঠাটোৰ আমাক পিটন দিয়ে নে নিদিয়ে? তো উৎপাতটো আমি কৰা নাছিলোঁ, আমিতো ভুল কৰা নাছিলোঁ, কিন্তু এজনৰ কাৰণে গোটেইখিনিক একফালৰ পৰা ফিৰি পিটনটো দি যায় নে নাযায়? তেতিয়া ভাবেনে নাভাবে যে এইটোতো মই ভুল কৰা নাছিলোঁ, অথচ কিয় পিটিলে? খং উঠে নুঠে তেতিয়া? এই যুৱ উশৃংখলতাৰ কথাটো যেতিয়া গুৱাহাটীৰ কোনোবা এটা ঠাইত যদি ক'ৰবাত বেয়া ঘটনা এটা হৈছে, তাৰ বাবে যদি আপোনালোকক গালি পাৰে, আপোনালোকৰ বেয়া লাগিব নাই? আপুনি নকৰা কাম এটা আজি যদি আপোনালোকে ভুল কৰা নাই, অথচ মই আহি কৈ থৈ গ'লোঁ যে এনেকুৱা হৈছে যুৱ প্ৰজন্ম আজিকালি এনেকুৱা কৰে, তেওঁলোকে কথা নুশুনে, মোবাইল চাই ইটো সিটো, মই যদি ঢেৰ এগালমান আপোনালোকক বকি থৈ যাওঁ, কিবা কামত আহিবনে? কাৰণ আপোনালোকেতো ভুল কৰা নাই। সেই আমি ভুল নকৰাকৈ যেতিয়া আমি কথা শুনিব লগা হয়, আপুনি গম পাইছে আপুনি যুৱ উশৃংখলতাত নাই, আপুনি নৈতিক স্খলন ঘটোৱা নাই, আপুনি গম পাইছে যে আপুনি সকলো ঠিকেই আছে, সেই অনুভৱটো কৰি থকালৈকে ঠিকেই। সেই অনুভৱটো আপুনি কৰি থাকিব লাগিব, তেতিয়া আপুনি ভুল কৰিব নোৱাৰে। আৰু আমাৰ মাজত যিটো টেগ লাগি গৈছে যুৱ প্ৰজন্ম উশৃংখল বুলি, সেই কথাবোৰ আপুনি মই কামেৰে উফৰাব লাগিব। যেনে ধৰক আৰম্ভ কৰিব লাগিব নিচামুক্তি এখন সমাজৰ জৰিয়তে।
নিচাৰ কথাটো কিয় ক'লো জানে? ইমান অশান্তি লাগে যেতিয়া বাতৰি পঢ়ি থাকোঁ, ইমান আমনি পাওঁ। প্ৰতিদিনেই ৩-৪টা বাতৰি অন্তত তেনেকৈ পাওঁ। ক'ৰবাত ড্ৰাগছ, ক'ৰবাত ভাং, ক'ৰবাত চিগাৰেট, ক'ৰবাত হেৰইন, ক'ৰবাত ব্ৰাউন চুগাৰ, অসংখ্য। ক'ৰবাত দেখোন বিলাতে বোলে গাড়ীৰ সৈতে জব্দ হৈছে, ক'ৰবাত বোলে দুৰ্ঘটনা হৈছে। কি দেখোন দিছে, তাত বোলে পুৰা বটল ওলাইছে। এই কথাবোৰ অনুভৱ বিদ্যালয়খন ওলাই যোৱাৰ পাছত আপোনাক কোনেও দে। আপুনি যদি ভাবি আছে যে ঘৰৰ পৰা মা থৈ পতক লগৰ ঘৰ যাম, এছাইনমেণ্ট কৰিব বা কিবা ভাল হবে, ঠিক নাই। আপুনি বেকাম কৰিব, মা দেউতাক নাই, কোনেও দেখা নাই। লগৰকেইটাক কৈছে তহঁতি কিন্তু নকবি দেই, গম পালে কথা হ'ব, পিটন ল'ব লাগে। এইবোৰ ভাবিছে, এই ওপৰত থকাজনৰ পৰা কিন্তু আপুনি সাৰি যোৱা নাই। সেই পানিছমেণ্টটো ওপৰত থকাজনে দুগুণ কৰি, সেই ওপৰত থকাগৰাকী আপুনি কি কৰিছে, ক'ত গৈছে, কেনেকৈ থাকিছে, এই কথাবোৰ হিচাপবোৰ কি ভালকৈ কৰি আছে। কোনো স্বৰ্গ নৰক বুলি কথা নাই। মানুহৰ কৰ্মই ধৰ্ম। আপুনি ভাল কাম কৰিছে এই জনমতে, আপুনি বেয়া কাম কৰিছে এইটো জনমতে। গতিকে সেই কথাটো আপুনি উপলব্ধি কৰিব। যদি বদনাম পাইছে, আপোনাক যদি সেই আক্ৰমণটো কৰিছে যুৱ উশৃংখল বুলি, তাৰ উত্তৰটো আপোনালোকে দিব লাগিব। কেনেকৈ দিব?